আছামিজ ART কিটচেনলৈ স্বাগতম। আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি মই আপোনালোকক খাবলৈ বহুত ভাল লগা ৰেচিপি এটা বনাই দেখুৱাবলৈ লৈছোঁ। কেনেকৈ বনাব পাৰি তাৰ বাবে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। আহক ৰেচিপিটোৰ কাৰণে কি কি ল'ব লাগে চাই লওঁ আহক। এই মাছ লৈছোঁ, পিঁয়াজ, জলকীয়া আৰু লাই শাক। এতিয়া মাছখিনিত নিমখ আৰু হালধি অলপ সানি লওঁ। তেল গৰম হ'বলৈ দিলোঁ। তেল গৰম হৈ গ'ল, এতিয়া মই মাছখিনি ফ্ৰাই কৰি লওঁ। মিডিয়াম ফ্লেমত ফ্ৰাই কৰিব যাতে মাছটো জ্বলি নাযায়। মাছৰ দুইটা ছাইড ভালদৰে ফ্ৰাই কৰি ল'ব, খাই ভাল লাগিব। গোটেইখিনি বঢ়িয়াকৈ ফ্ৰাই হৈ গৈছে। ফ্ৰাই কৰা মাছকেইপিচ মই ৰাখি থলোঁ। চাওঁ আহক ৰেচিপিটোত আগলৈ কি কৰিব লাগে। মাছ ফ্ৰাই কৰি থাকি যোৱা তেলতে কাটি লোৱা পিঁয়াজ এটা দিলোঁ আৰু জলকীয়া 3টা। পিঁয়াজটো কোমল হোৱালৈকে অলপ ভাজিব। পিঁয়াজখিনি জ্বলিব নিদিব, এনেকৈ লৰাই থাকিব। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। থকা বেল আইকনটো টিপি দিব যাতে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব পাৰে। হালধি দিলোঁ। নিমখ দিলোঁ। আপোনালোকৰ নিজৰ সোৱাদ অনুযায়ী নিমখ দিব। এতিয়া কাটি লোৱা লাই শাকখিনি ইয়াতে দি দিলোঁ। গোটেইখিনি ভালদৰে মিহলি কৰি দিলোঁ। এতিয়া মিডিয়াম ফ্লেমত ৰাখি ঢাকনি লগাই দিব 3-4 মিনিটৰ বাবে। অলপ লৰাই দিব। শাকটো ধুনীয়াকৈ সিজি গৈছে। বহুত কম টাইমৰ ভিতৰত সুন্দৰ ৰেচিপি এটা ৰেডি হৈ যায়। আপোনালোকে ঘৰত বনাই খাই চাব, নিশ্চয় ভাল পাব। আজি ৰেচিপি তৈয়াৰ হৈ গৈছে। দেখিবলৈ বহুত টেষ্টি যেন লাগিছে। ভিডিঅ'টো লাইক কৰিব আৰু ভাল পালে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।